নমস্কাৰ উজনি কৃষি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকে কেমেৰাৰ সন্মুখত দেখিবলৈ পাইছে কেইটামান লোকেল মুৰ্গীৰ পোৱালি। আৰু ইয়াত মোৰ কোনো মিক্স নাই, টোটেলি লোকেল মুৰ্গীৰ পোৱালি হয়, কোনো সোণালী বা বনৰজাৰ পোৱালি মিক্স নাই। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে যোনবিলাক লোকেল মুৰ্গী আছে আমাৰ, এই মুৰ্গীবিলাক সাধাৰণতে দেখা যায় যে সোনকালে গ্ৰোথ নহয়, অৰ্থাৎ সোনকালে ডাঙৰ নহয়। সাধাৰণতে যোনবিলাক সোণালীয়ে হওক বা কয়লাই হওক, বনৰজাই হওক, এই মুৰ্গীবিলাকৰ যিমান সোনকালে গ্ৰোথ হয় বা ডাঙৰ হয়, তাৰ তুলনাত লোকেল মুৰ্গীৰ গ্ৰোথটো মানে যথেষ্ট কম। আজি মই আপোনালোকক দেখুৱাম যে আমাৰ যোনবিলাক লোকেল মুৰ্গী হয়, এই লোকেল মুৰ্গীবিলাকক আমি কি ভিটামিন ইউজ কৰি তাহাঁতৰ গ্ৰোথটো উন্নত কৰিব পাৰিম, অৰ্থাৎ সোনকালে ডাঙৰ কৰিব পাৰিম। আৰু মোৰ পাৰ্চনেল যোনটো এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে, মই কোনো ডক্টৰ নহয়, মাত্ৰ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাহে মই আপোনালোকক দেখুৱাম যে মই কি ইউজ কৰিছোঁ, কি ভিটামিন ইউজ কৰিছোঁ। মোৰ নিজৰে ফাৰ্ম আছে, বিশেষকৈ মই এজন ফাৰ্মাৰ হয়। মই কি ভিটামিন ইউজ কৰি লোকেল মুৰ্গীবিলাকক সোনকালে ডাঙৰ কৰিছোঁ সেইটো দেখুৱাম। আৰু আহক এতিয়া আৰম্ভ কৰোঁ। মই সাধাৰণতে মোৰ যোনবিলাক কুকুৰা, এই কুকুৰাবিলাকক ভাল গ্ৰোথ হ'বৰ কাৰণে এই দৰৱটো ইউজ কৰোঁ। আপোনালোকে কেমেৰাৰ সন্মুখত দেখিবলৈ পাইছে, ইয়াৰ নামটো হৈছে মাল্টি ষ্টাৰ। ইয়াত আপোনাৰ প্ৰায় 1.5 লিটাৰ আছে বটলটোত। আৰু এই বটলটোৰ আপোনাৰ দাম হৈছে 600 টকা। আৰু এইটো আপোনাৰ 24 মাহলৈকে আপোনালোকৰ এক্সপাইৰি ডেটটো দিয়া আছে, 24 মাহ যাব 2019ত বনোৱা। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকে সদায় দৰৱ কিনাৰ আগতে এক্সপাইৰি ডেট আছিলে যোনটো, এই এক্সপাইৰি ডেটটো চেক কৰি ল'ব। কাৰণ কিছুমান দোকানত আপোনালোকৰ এক্সপাইৰি ডেট পাৰ হৈ যোৱা দৰৱো পোৱা যায়। এই দৰৱটো মই প্ৰায় 6 মাহমানৰ পৰা ইউজ কৰি আছোঁ আৰু ইয়াৰ ৰিজাল্টটো মই ভালেই পাই আছোঁ বৰ্তমান। ইয়াত এই দৰৱটো ইউজ কৰিলে যোনবিলাক গ্ৰোথটো ভাল আহে বাকীবিলাক দৰৱৰ তুলনাত, বিশেষকৈ মই ভালে পাই আছোঁ। এইভাৱে আপোনালোককো জনালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলে কথাষাৰ। আৰু এই যোনটো দৰৱ, এই দৰৱটো আপোনালোকে কেনেকৈ ইউজ কৰিব লাগিব তাৰ কথাও ইয়াত দিয়া আছে। আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে যদি পোৱালি হয় তেন্তে 5 ml ইউজ কৰিব 100 বাৰৰ কাৰণে। আৰু যদি গ্ৰ'ৱাৰ হয়, অৰ্থাৎ অলপ যদি ডাঙৰ হয়, মই বৰ্তমান 7 ml ইউজ কৰি আছোঁ মোৰ কুকুৰাবিলাকৰ কাৰণে। আৰু মই মোৰ কুকুৰাবিলাকৰ গ্ৰোথটো বহুত ভাল পাইছোঁ। আৰু বাকীবিলাকৰ তুলনাত মোৰ এই আপোনালোকৰ যোনটো এই দৰৱ খুওৱা কুকুৰাবিলাকৰ গ্ৰোথটো ভাল হৈছে। আৰু এই দৰৱটো মই প্ৰায় ৰাতিপুৱা ভাগত দিওঁ, তাহাঁতক অলপ পিয়াহত থৈ দিওঁ আগত। পিয়াহত থৈ দিয়াৰ পিছত আপোনালোকে দৰৱটো দিব, এটা বেজি চিৰিঞ্জ লৈ ল'ব আৰু আপোনালোকে খাবলৈ দিব। তেতিয়া তাহাঁতি দৰৱটো সোনকালে খাব আৰু ফলত তাহাঁতৰ ভোকো সোনকালে লাগিব। পৰিমাণতকৈ তাহাঁতি অলপ হ'লেও বেছিকৈ দানা খাব। সাধাৰণতে দেখা যায় যে লোকেল কুকুৰাবিলাক যেতিয়া ডাঙৰ হৈ যায় তাহাঁতি দানা খোৱাটো অলপ কমাই দিয়ে। আপোনালোকে যদি এই মাল্টি ষ্টাৰ যোনটো ভিটামিন যদি আপোনালোকে ইউজ কৰে তেন্তে তাহাঁতৰ যোনটো খাদ্য খোৱা যোনটো প্ৰক্ৰিয়া হয়, এই প্ৰক্ৰিয়াটো আপোনালোকৰ ভাল হৈ থাকে, তেওঁলোকে ভালদৰে খানা খায়, ফলত তাহাঁতৰ গ্ৰোথটো বহুত ধুনীয়া হয়। আপোনালোকে মই নামটো আকৌ কৈছোঁ, মাল্টি ষ্টাৰ। এইটো মোৰ এইটো 1.5 লিটাৰ বটলৰ, এইটো চাওক 1.5 লিটাৰ 500 ml দিয়া আছে। 1.5 লিটাৰ বটল কাৰণে ইয়াৰ দামটো বেছি, ইয়াৰ দামটো 600 টকা। আপোনালোকে যদি ইয়াতকৈ সৰু বটল বিচাৰে, ইয়াতকৈ সৰু বটলো পাব। 150-200 টকামান ল'ব। মই মাজতে এবাৰ আনিছিলোঁ এটা, 150 নে 200 এনেকুৱা কিবা এটা দিছিলে, মই পাহৰি গৈছিলোঁ। এইটো দৰৱে মই খুৱাই আছোঁ, নামটো মাল্টি ষ্টাৰ। আকৌ এবাৰ কৰিলোঁ আপোনালোকক। আৰু আপোনালোকে যদি এনেকুৱা ফাৰ্মিং ৰিলেটেড ভিডিঅ' ভৱিষ্যতে চাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় অসম।